মনোজে অফিচত ডিউটি কৰি থকা সময়ত তেওঁলৈ এটা ফোন আহে আৰু ফোনৰ সিটো মূৰত থকা ব্যক্তিজনে কয় যে তেওঁৰ মাকৰ অৱস্থা একেবাৰে বেয়া। এই কথা শুনি মনোজ লৰালৰিকৈ ঘৰলৈ গ'ল আৰু পত্নী আৰু পুত্ৰক লগত লৈ মাক শান্তি দেৱীৰ ঘৰলৈ বুলি ৰাওনা হ'ল। প্ৰায় ৩ ঘণ্টাৰ মূৰত মনোজ শান্তি দেৱীৰ ঘৰ পালে যদিও তাত উপস্থিত হৈ গম পালে যে তেওঁৰ মাক আৰু এই পৃথিৱীত নাই। তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে। লগে লগে সেই পৰিয়ালটোৰ মাজত কান্দোনৰ ঢৌ উঠে। এনেকৈ কন্দা-কটা কৰি থকাৰ সময়তে শান্তি দেৱীৰ লগত থকা পৰিচাৰিকাগৰাকী তালৈ আহিল আৰু মনোজক এটা চাবিৰ টোপোলা দি ক'লে, মৃত্যুৰ আগমুহূৰ্তত শান্তিমাই এই চাবিখিনি মোক আপোনাক দিবলৈ কৈছিল। এইখিনি যাতে মই আপোনাকহে দিওঁ, এই কথা তেওঁ মোক বাৰে বাৰে কৈছিল আৰু লগতে আপোনাক লকাৰটো খুলি চাবলৈ কৈ গৈছে শান্তিমাই। পৰিচাৰিকাগৰাকীৰ কথা শুনি মনোজ আচৰিত হ'ল। অলপ সময় কিবা এটা ভাবি মনোজে লকাৰটো খুলিলেগৈ আৰু দেখিলে লকাৰৰ ভিতৰত কিছুমান ডকুমেণ্টছ আৰু এখন চিঠি আছিল। ডকুমেণ্টছখিনি তাতেই থৈ মনোজে চিঠিখন পঢ়িবলৈ বুলি উলিয়াই লৈ আহিল। কিন্তু চিঠিখন পঢ়িয়েই মনোজে উচুপি উচুপি কান্দিবলৈ ধৰিলে। এনেকুৱা কি লিখা আছিল সেই চিঠিখনত আৰু কোন আছিল এই শান্তিমা? তেওঁ বাৰু সঁচাকৈয়ে মনোজৰ মাক আছিলনে? এই সকলোবোৰ কথা আজিৰ এই কাহিনীটোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ। মধ্যপ্ৰদেশৰ জবলপুৰত বাস কৰা শান্তি দেৱী নামৰ মহিলাগৰাকীৰ বয়স প্ৰায় ৬০ বছৰ। এটা প্ৰকাণ্ড ঘৰত অকলে থাকিবলগীয়া হোৱা বাবে শান্তি দেৱীয়ে ঘৰটোৰ এটা পাৰ্ট ভাড়াতীয়া মানুহক দি থৈছে। কিন্তু তেওঁৰ কঠোৰ স্বভাৱৰ বাবে কোনো মানুহেই সেই ঘৰটোত ভাড়া থাকি ভাল নাপায় আৰু সেইবাবে ঘনাই মানুহ সলনি হৈ থাকে সেই ঘৰটোৰ পৰা। এনেকৈয়ে সময়বোৰ পাৰ হৈ গৈ থাকিল আৰু এইবাৰ শান্তি দেৱীৰ সেই ভাড়াঘৰটো বহুদিন খালী হৈ আছিল। এই সময়খিনিতে মনোজ নামৰ চৰকাৰী চাকৰিয়াল এজন ট্ৰান্সফাৰ হৈ সেই অঞ্চলটোলৈ আহিছিল আৰু নিজৰ পত্নী আৰু পুত্ৰক লগত লৈ ভাড়াঘৰ বিচাৰি আছিল তেওঁ। এনেকৈ ঘৰ বিচাৰি থাকোঁতে শান্তি দেৱীৰ ঘৰৰ সন্মুখত বৰ্ডখন দেখা পাই মনোজ আৰু তেওঁৰ পত্নী ভিতৰলৈ সোমাই গ'ল। ভিতৰত মনোজ আৰু পত্নী ৰেখাই যেতিয়া শান্তি দেৱীৰ লগত কথা পাতিলেগৈ তেতিয়াও শান্তি দেৱীয়ে তেওঁলোক দুজনৰ লগত বৰ বেছি ভাল সুৰত কথা নাপাতিলে। তেওঁ ক'লে যে ভাড়াঘৰটো বাৰু তোমালোকক দিম, কিন্তু ভাড়া সময়মতে দিব লাগিব আৰু মোৰ এই ঘৰটোলৈ বৰ বেছি বাহিৰা মানুহ অহা যোৱা কৰিব নোৱাৰিব। আৰু তোমালোকে থাকিম বুলি ভাবিছা যদি এডভান্স পইচাটো দি থৈ যাবা। শান্তি দেৱীৰ এই আচৰণ দেখা পাই মনোজ আৰু ৰেখা অলপ আচৰিত হৈছিল যদিও ঘৰটো তেওঁলোকৰ পচন্দ হোৱা বাবে এডভান্স পইচা দিবলৈ মান্তি হয়। ইয়াৰ পিছত মনোজহঁত পিছদিনাখন নিজৰ বয়-বস্তু লৈ সেই ঘৰটোত শ্বিফ্ট হ'ল। প্ৰথম কেইদিনমান মনোজ আৰু ৰেখাই শান্তি দেৱীৰ স্বভাৱ দেখা পাই অলপ অসহজ অনুভৱ কৰিছিল। কিন্তু লাহে লাহে তেওঁলোকে বুজি পাইছিল যে কি কাৰণে সেই মহিলাগৰাকী সকলো সময়তে ইমান খিংখিঙীয়া হৈ থাকে। আচলতে শান্তি দেৱীৰ 4টাকৈ সন্তান থাকিও এই ঘৰটোত নিসংগ জীৱন কটাবলগীয়া হোৱা বাবেই একেবাৰে হতাশ হৈ পৰিছিল তেওঁ। ৰেখাই শান্তি দেৱীৰ পৰিস্থিতি বুজি পাই মনতে বৰ দুখ পাইছিল আৰু সেইবাবেই ৰেখাই লাহে লাহে শান্তি দেৱীৰ লগত হলিগলি কৰিবলৈ আৰম্ভ কৰিলে। মাজে মাজে ৰেখা আৰু মনোজে তেওঁক ভাত খাবলৈ বুলি মাতি লৈ আহে। প্ৰথম অৱস্থাত শান্তি দেৱীয়ে এনেকৈ অহা যোৱা কৰিবলৈ অলপ সংকোচ কৰিছিল যদিও মনোজ আৰু ৰেখাৰ মৰমত তেওঁৰ সেই সংকোচ কেতিয়ানো আঁতৰি গ'ল তেওঁ হয়তো নিজেই গম নাপালে। দৰাচলতে মনোজ আৰু ৰেখাও অনাথ আশ্ৰমত থাকি ডাঙৰ দীঘল হৈছিল আৰু সেইবাবে তেওঁলোকেও শান্তি দেৱীৰ এই সান্নিধ্য পাই এগৰাকী মাকৰ মৰম পোৱা যেনেই অনুভৱ কৰিছিল। কেতিয়াবা মনোজে অফিচৰ পৰা আহি দেখিছিল যে তেওঁৰ 4 বছৰীয়া ল'ৰাটোৱে শান্তি দেৱীৰ কোলাত বহি লৈ সাধু শুনি আছে
আৰু এনেকুৱা মুহূৰ্তবোৰ দেখিবলৈ পাই মনোজৰ চকু দুটা সেমেকি উঠিছিল। কাৰণ মাক দেউতাক নথকা মনোজ আৰু ৰেখাই সপোনতো ভবা নাছিল যে তেওঁলোকৰ ল'ৰাটোৱে জীৱনত কেতিয়াবা এনেকৈ আইতাকৰ মৰম পাব। শান্তি দেৱীয়েও মনোজৰ সৰু পৰিয়ালটোৰ লগত সময় কটাবলৈ পাই নিজৰ হেৰুৱা ঘৰখন বিচাৰি পোৱা যেন অনুভৱ কৰিছিল। সময়বোৰ এনেকৈয়ে পাৰ হৈ গৈ থাকিল। আৰু এতিয়া প্ৰায় প্ৰতিদিনে শান্তি দেৱীয়ে মনোজ আৰু ৰেখাৰ লগতেই খোৱা বোৱা কৰে। মাজে মাজে তেওঁ মনোজক ঘৰৰ ভাড়াটো নিদিবলৈ কৈ আহিছিল যদিও মনোজ আৰু ৰেখাই তেওঁক ক'লে, আমি যদি আপোনাক ঘৰৰ ভাড়াটো নিদিওঁ তেতিয়াহ'লে মানুহে আমাৰ বিষয়ে ভুল ধাৰণা বনাব আৰু আমিতো আপোনাক নিজৰ মা বুলিহে এনেকৈ একেলগে খোৱা বোৱা কৰোঁ। তাৰ লগত ঘৰৰ ভাড়াৰ কি সম্পৰ্ক? ভাড়াটো আপুনি ল'বই লাগিব। মনোজ আৰু ৰেখাৰ কথাত উপায়বিহীন হৈ শান্তি দেৱীয়েও ক'লে, ভাড়া দিব খুজিছা দিয়া, কিন্তু এতিয়াৰ পৰা তোমালোকে মোক সম্পূৰ্ণ ভাড়া নিদি আধা পইচা দিলেই হ'ব। এনেকৈ প্ৰায় 3টা বছৰ পাৰ হ'ল আৰু এই 3টা বছৰৰ ভিতৰত মনোজৰ পৰিয়াল আৰু শান্তি দেৱীৰ মাজৰ সম্পৰ্ক ইমান গাঢ় হ'ল যে আন মানুহে দেখিলে তেওঁলোকক একেটা পৰিয়ালৰে বুলি ভাবে। কাৰণ এতিয়া মনোজ আৰু ৰেখাই শান্তি দেৱীক মা বুলিয়েই মাতিছিল আৰু সিহঁতৰ কণমানি ল'ৰাটোৱে আইতা বুলি। আৰু শান্তি দেৱীয়ে প্ৰায় মনোজ আৰু ৰেখাৰ ল'ৰাটোক স্কুলৰ পৰা অনা নিয়াও কৰিছিল। ৰেখাই মাজে মাজে তেওঁক মানা কৰি কৈছিল যে, মা আপুনি তাক আনিব যাব নালাগে, আপোনাৰ কষ্ট হ'ব, ময়েই যাম দিয়ক। কিন্তু ইয়াৰ উত্তৰত শান্তি দেৱীয়ে ৰেখাক কৈছিল, তুমিতো মোক আজিকালি একো কামেই কৰিব নিদিয়া, এনেকৈ সদায় শুই বহি থাকিলে মই দেখোন বেমাৰী হৈ যাম। তাতকৈ ময়েই যদি সদায় বাবাটোক অনা নিয়া কৰোঁ, মোৰো অলপ খোজ কঢ়া হয়, গাটোও ভাল লাগে। সেয়ে তুমি চিন্তা নকৰিবা, মোৰ একো কষ্ট হোৱা নাই। শান্তিমাই এনেকৈ কোৱাত ৰেখায়ো তেওঁক একো নক'লে আৰু এনেকৈ হাঁহি আৰু আনন্দৰ মাজেৰে তেওঁলোকৰ সময়বোৰ পাৰ হৈ গৈ থাকিল। তাৰ পিছত হঠাতে এদিন অফিচত মনোজে গম পালে যে তেওঁৰ আন এখন ঠাইলৈ পুনৰ ট্ৰান্সফাৰ হৈছে। মনোজে যেতিয়া ঘৰলৈ ঘূৰি আহি পত্নী ৰেখাৰ সন্মুখত ট্ৰান্সফাৰৰ খবৰটো দিলে, তেতিয়া ৰেখাই মনোজক ক'লে, কিবা উপায়েৰে আমি নোযোৱাকৈ থাকিব নোৱাৰিমনে? ইমান বছৰৰ মূৰত ভগৱানে আমাক এজনী মা দিছে আৰু তেওঁক এৰি থৈ মই কেনেকৈনো যাওঁ? ৰেখাই তেনেকৈ কোৱাত মনোজেও ক'লে, কওঁতে তুমি ঠিকেই কৈছা, কিন্তু মোৰ ইতিমধ্যে ট্ৰান্সফাৰ হৈ গৈছে, গতিকে আমিতো যাবই লাগিব। এটা কাম কৰিব পাৰি, কালিলৈ মই অফিচ যোৱাৰ পিছত তুমি মাক সুধিবা যে তেওঁ আমাৰ লগত যাব নেকি? তেওঁ যদি আমাৰ লগত যাবলৈ মান্তি হয় তেতিয়া আৰু চিন্তাৰ কোনো কাৰণেই নাথাকিব। মনোজৰ কথা শুনি ৰেখায়ো ক'লে, হয় তুমি ঠিকেই কৈছা, মাক যিমান পাৰোঁ আমাৰ লগত লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব। তাৰ পিছত পিছদিনাখন মনোজ ডিউটিলৈ যোৱাৰ পিছত ৰেখাই শান্তি দেৱীক চাহ একাপ দি ক'লে, মা মনোজৰ ট্ৰান্সফাৰ হৈছে আৰু আমি এতিয়া এই ঠাই এৰি যাব লাগিব। এই কথা শুনি শান্তি দেৱী থমকি ৰৈ গ'ল আৰু হাতত থকা চাহৰ কাপটো হাততে লৈ থাকিল। কিছু সময় দুয়ো নিস্তব্ধ হৈ থকাৰ পিছত ৰেখাই পুনৰ ক'লে, মা মনোজে কৈছে যে আপুনিও যদি আমাৰ লগত গ'লহেঁতেন আমাৰ বৰ ভাল লাগিলেহেঁতেন। ইয়াৰ উত্তৰত শান্তি দেৱীয়ে ৰেখাক ক'লে, মই তোমালোকৰ লগত নাযাওঁ দিয়া। তোমালোকে নতুন ঠাই এখনলৈ গ'লে তাত এটা ভাড়াঘৰ ল'ব লাগিব, আকৌ মোকো লগত লৈ গ'লে তোমালোকৰ খৰচ নাবাঢ়িবনে? তাতকৈ মই ইয়াত থকাই ভাল। এই কথা শুনি ৰেখাই তেওঁক ক'লে, মা আপুনি আমাৰ লগত গ'লে আমি বৰ সুখী হ'ম, কাৰণ আমি দুয়ো অনাথ হোৱা বাবে কেতিয়াও মাকৰ মৰম কি বুজিয়েই পোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা আপুনি আমাৰ জীৱনলৈ আহিছে আমাৰ এনেকুৱা অনুভৱ হয় যেন আপুনিয়েই আমাৰ মা, আৰু আপোনাক লগত লৈ গ'লে আমাৰ ভালহে লাগিব। ইমান বুজোৱাৰ পিছতো শান্তি দেৱীয়ে ক'লে, নালাগে দিয়া, মই ইয়াতেই থাকিম। এইবাৰ তেওঁৰ কথাত যেন দুখৰ লগতে অলপ খঙো মিহলি হৈ আছিল। ৰেখাই ভাবিলে, আৰু বেছিকৈ মই জোৰ কৰিলে মায়ে হয়তো মোক বেয়া পাব। এনেকৈ ভাবি ৰেখা মনে মনে থাকিল।
গধূলি অফিচৰ পৰা আহি মনোজে ৰেখাক সুধিলে, ৰেখা, মাক তুমি কথাটো ক'লানে? কি ক'লে তেওঁ? ইয়াৰ উত্তৰত ৰেখাই ক'লে, মই মাক বহুত জোৰ কৰিলোঁ, কিন্তু তেওঁ আমাৰ লগত যাবলৈ বিচৰা নাই। আৰু বেছিকৈ ক'লে তেওঁ হয়তো মনতে আঘাত পাব পাৰে, সেয়ে তেওঁৰ খং উঠা যেন পাই মই মনে মনে থাকিলোঁ। মনোজ আৰু ৰেখা বৰ চিন্তাত পৰিল, কাৰণ এই বয়সত শান্তিমাক অকলে এৰি থৈ গুচি গ'লে তেওঁৰ বৰ অসুবিধা হ'ব। আৰু আনফালে চাকৰিৰ দায়িত্ব। গোটেই ৰাতিটো ভাবি চিন্তি পাৰ কৰিলে দুয়োৱে, আৰু ৰাতিপুৱালৈ সিদ্ধান্ত ল'লে যে তেওঁলোকে মাকৰ লগত এগৰাকী পৰিচাৰিকা থৈ যাব, যিয়ে শান্তিমাক সকলো সময়তে চোৱা চিতা কৰাৰ লগতে প্ৰয়োজন হ'লে মনোজ আৰু ৰেখাৰ লগত ফোনতে যোগাযোগ কৰি প্ৰতিটো খবৰ দিব পাৰিব। এই বুলি ভাবি মনোজ আৰু ৰেখাই ছোৱালী এজনী শান্তি দেৱীৰ লগত থকাৰ ব্যৱস্থা কৰি দিলে। প্ৰথম অৱস্থাত শান্তি দেৱীয়ে ছোৱালীজনী ৰাখিবলৈ অমান্তি হৈছিল যদিও মনোজ আৰু ৰেখাৰ অনুৰোধৰ বাবে তেওঁ সেই পৰিচাৰিকাগৰাকী নিজৰ লগত ৰাখিবলৈ মান্তি হয়। ইয়াৰ পিছত মনোজে নিজৰ পৰিয়ালটো লগত লৈ নতুন ঠাইখনলৈ বুলি গুচি গ'ল, আৰু এইফালে পৰিচাৰিকাগৰাকীকো বুজাই থৈ গ'ল যে তেওঁ যেন মাকক ভালকৈ যতন লয়। নতুন ঠাইলৈ যোৱাৰ পিছত মনোজে যেতিয়াই ছুটি পাইছিল তেতিয়াই সপৰিয়ালে এৰাতিৰ বাবে হ'লেও মাকৰ ওচৰলৈ গুচি আহিছিল। আৰু শান্তি দেৱীয়েও মনোজ আৰু ৰেখা আহিব বুলি গম পালে নানা ধৰণৰ ব্যঞ্জন বনাই মনোজহঁতৰ বাবে বাট চাই থাকে। এনেকৈ প্ৰায় আৰু 8টা বছৰ পাৰ হ'ল, আৰু শান্তি দেৱীও এতিয়া আগতকৈ আৰু বেছি দুৰ্বল হৈ আহিল। এবাৰ এনেকৈ মনোজহঁত বন্ধৰ দিনত শান্তিমাৰ ঘৰলৈ আহি দেখিলে যে তেওঁৰ গাটো একেবাৰে বেয়া। মনোজ আৰু ৰেখাই তেওঁৰ স্বাস্থ্যৰ অৱনতি দেখা পাই তেওঁক ক'লে, মা, এইবাৰ আপুনি আগতকৈও বেছি দুৰ্বল হৈ পৰিছে। আপোনাক ইয়াত এনেকৈ এৰি থৈ গ'লে আমাৰ মনবোৰ বেয়া হৈ থাকিব। এটা কাম কৰা যাওক, এইবাৰ আপুনি আমাৰ লগত ব'লক। গাটো ভাল পালে মই নিজেই আহি আপোনাক পুনৰ ইয়াত থৈ যাম। শান্তি দেৱী কিছুপৰ মনে মনে থাকিল আৰু ক'লে, মই তোমালোকৰ লগত গ'লে মিছাতে তোমালোকৰ বৰ কষ্ট হ'ব, আৰু নতুন ঠাই এখনত নতুন ঘৰ এটাত মোৰো অসজা লাগিব। মই আচলতে মোৰ এই ঘৰটোত থাকিয়েই ভাল পাওঁ। মইনো আৰু কিমান দিন জীয়াই থাকিম? জীৱনৰ এই শেষৰ দিনকেইটা মই মোৰ নিজৰ ঘৰটোত কটাব বিচাৰোঁ। মাকে এনেকৈ কোৱাত মনোজ উচপ খাই উঠিল আৰু ক'লে, আপুনি কিয় তেনেকৈ কৈছে? একো নহয় আপোনাৰ, কেইদিনমানৰ ভিতৰতে পুনৰ সুস্থ হৈ উঠিব আপুনি। ইয়াৰ পিছত মনোজৰ ছুটি শেষ হৈ অহাত তেওঁ পুনৰ নিজৰ কৰ্মস্থলীলৈ যাবলৈ সাজু হ'ল, কিন্তু এইবাৰ মনোজ অকলেই উভতি গ'ল। এইবাৰ তেওঁ ৰেখাক শান্তিমাৰ চোৱা চিতাৰ বাবে তাতেই থৈ গ'ল। মনোজে ৰেখাক ক'লে, মাৰ গাটো একেবাৰে বেয়া, গতিকে তুমি কেইদিনমান মাৰ লগত ইয়াতে থাকা। যেতিয়া মা অলপ সুস্থ হ'ব তেতিয়া মই তোমাক লৈ যামহি। আৰু ৰেখায়ো শান্তিমাৰ অৱস্থাটো দেখা পাই তাতেই থকাৰ সিদ্ধান্ত ল'লে। ৰেখাক কাষত পাই আৰু ৰেখাৰ শুশ্ৰূষাত শান্তি দেৱী আগতকৈ অলপ সুস্থ হৈ উঠিল। সুস্থ হৈ শান্তি দেৱীয়ে ৰেখাক ক'লে, ৰেখা, মই যিহেতু এতিয়া সুস্থ, সেয়ে তুমি মনোজক কোৱা যে সি আহক আৰু তোমাক লৈ যাওক, নহ'লে ল'ৰাটোৰ স্কুল ক্ষতি হৈ থাকে। ৰেখায়ো মাকে তেনেকৈ কোৱা বাবে মনোজক মাতি পঠিয়ালে, আৰু মনোজেও আহি ৰেখা আৰু সিহঁতৰ ল'ৰাটোক লৈ গ'ল। যাবৰ সময়ত ৰেখা আৰু মনোজে শান্তিমাৰ লগত থকা ছোৱালীজনীক বাৰম্বাৰ কৈ থৈ গ'ল যে মাৰ যদি অকণমানো গা বেয়া হয় তুমি আমাক ততাতৈয়াকৈ ফোন কৰি দিবা, আমি গুচি আহিম। মনোজে ৰেখাক লৈ তাৰ পৰা গুচি আহিল যদিও কোনো কামতে তেওঁ মন বহা নাছিল। অনবৰতে মনোজৰ কেৱল এটাই চিন্তা হৈ থাকিল যে মা বাৰু ঠিকে আছেনে? আচলতে মনোজে শান্তি দেৱীৰ মাজত নিজৰ মাকজনী বিচাৰি পাইছিল। এনেকৈ প্ৰায় এসপ্তাহ পাৰ হ'ল। ইয়াৰ পিছত হঠাতে এদিন মনোজে অফিচত কাম কৰি থকা সময়ত শান্তি দেৱীৰ পৰিচাৰিকাগৰাকীৰ ফোন আহে আৰু কয় মাৰ গাটো একেবাৰে বেয়া। এই কথা শুনি মনোজ লৰালৰিকৈ ঘৰলৈ আহিল। ঘৰলৈ আহি মনোজে ৰেখাক ক'লে,
লৰালৰিকৈ কাপোৰৰ বেগটো ৰেডি কৰা, মাৰ বোলে গাটো বৰ বেয়া, আমি যাব লাগিব। ৰেখায়ো খৰধৰকৈ কাপোৰ কেইটামান বেগত ভৰাই শান্তিমাৰ ঘৰলৈ যাবলৈ সাজু হ'ল। আৰু প্ৰায় 3 ঘণ্টাৰ পাছত মনোজ আৰু ৰেখা শান্তিমাৰ ঘৰ পালেগৈ যদিও তাত গৈ গম পালে যে তেওঁৰ মাকৰ ইতিমধ্যে মৃত্যু হৈছে। এই খবৰটো পাই মনোজ আৰু ৰেখা কান্দোনত ভাগি পৰিল। ঠিক সেই সময়তে পৰিচাৰিকাগৰাকীয়ে মনোজক লকাৰৰ চাবিখিনি দি ক'লে, শান্তিমায়ে মৃত্যুৰ আগমুহূৰ্তত এই চাবিখিনি আপোনাক দিবলৈ কৈ গৈছে। যিহেতু শান্তি দেৱী আৰু মনোজৰ পৰিয়ালটো বৰ ঘনিষ্ঠ হৈ উঠিছিল, সেইবাবে মনোজেও জানিছিল যে সেইটো লকাৰৰ চাবি। মনোজ অলপ আচৰিত হ'ল আৰু ভাবিলে, মায়ে বাৰু লকাৰৰ চাবিটো মোক দিবলৈ কিয় ক'লে? এই কথা ভাবি মনোজ উঠি গ'ল আৰু লকাৰটো খুলি চালে। লকাৰটো খুলি চাই মনোজে দেখিলে তাত কিছুমান ডকুমেণ্টছ আৰু এখন চিঠি আছিল। ডকুমেণ্টছখিনি তাতেই থৈ তেওঁ চিঠিখন উলিয়াই লৈ আহিল আৰু পঢ়িবলৈ ধৰিলে। আৰু তাত লিখা আছিল, মনোজ, মোৰ নিজৰ 4জনকৈ ল'ৰা থকাৰ পিছতো মই বৰ অকলশৰীয়া হৈ পৰিছিলোঁ। কিন্তু তুমি মোৰ নিজৰ সন্তান নহৈও মোক ইমান ধুনীয়াকৈ চোৱা চিতা কৰিছা। আৰু মোৰ নিজৰ ল'ৰাকেইটাই এই বুঢ়া বয়সত এবাৰ মোৰ খবৰ এটা ল'বলৈ আহৰি পোৱা নাই। আজি তুমি নোহোৱাহেঁতেন মোৰ যে কিমান আলাই আথানি হ'লহেঁতেন। সেয়ে মই মোৰ সমস্ত সম্পত্তি তোমাৰ নামত লিখি দিলোঁ। এই চিঠিখন পঢ়ি মনোজে উচুপি উচুপি কান্দিবলৈ ধৰিলে। আৰু যেতিয়া মনোজে তাত থকা ডকুমেণ্টছখিনি চালে, তেতিয়া দেখিলে যে শান্তি দেৱীৰ সকলো সা সম্পত্তি তেওঁ মনোজৰ নামত লিখি থৈ গৈছে। মনোজ বৰ আচৰিত হ'ল, কাৰণ সেই সম্পত্তিৰ পৰিমাণ কমেও কোটি টকাৰ হ'ব। ইয়াৰ পিছত মনোজে সেই লকাৰতে থকা ডায়েৰী এখনৰ পৰা শান্তি দেৱীৰ 4জন পুতেককে ফোন কৰি জনাবলৈ চেষ্টা কৰিছিল যদিও এজন পুতেকৰ লগতো মনোজে সংযোগ স্থাপন কৰিব নোৱাৰিলে। মনোজে শান্তি দেৱীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সকলো কাম নিজ হাতেৰে ৰীতি নীতিৰে সম্পন্ন কৰি এজন পুতেক হোৱাৰ প্ৰতিটো দায়িত্ব পালন কৰিলে। সকলো কাম কাজ সম্পন্ন হোৱাৰ পিছত মনোজে শান্তি দেৱীৰ সম্পত্তিবোৰ যি কৰিলে সেয়া কোনেও কল্পনাও কৰিব নোৱাৰিব। মনোজে কি কৰিলে জানে? শান্তি দেৱীৰ সেই বাসগৃহটো এখন বৃদ্ধাশ্ৰমলৈ পৰিৱৰ্তন কৰি ল'লে। আৰু ক'ৰবাত এনেকৈ আলাই আথানি হোৱা বয়সস্থ মানুহৰ খবৰ পালে মনোজে সেই মানুহ তালৈ লৈ আহে আৰু থকা খোৱাৰ ব্যৱস্থা কৰি দিয়ে। এনেকৈ কেইমাহমান পাৰ হোৱাৰ পিছত শান্তি দেৱীৰ পুতেককেইজনে মাকৰ মৃত্যুৰ খবৰ পাই সম্পত্তিৰ লোভত ঘৰলৈ আহিছিল। কিন্তু যেতিয়া সিহঁতে মাকৰ দুৰ্দশাৰ কথাবোৰ, মাকে স্বইচ্ছাই সকলো সম্পত্তি মনোজৰ নামত লিখি দিয়াৰ কথাবোৰ গম পালে, তেতিয়া লাজতে তলমূৰ কৰি ঘূৰি যাবলৈ বাধ্য হ'ল। সিহঁতে তেতিয়াহে অনুভৱ কৰিলে, কাম আৰু সফলতাৰ দৌৰত দৌৰি সিহঁতে পাহৰি পেলালে সিহঁতৰ এজনী মাক আছিল। আৰু সেই মাকজনীৰ প্ৰতি সিহঁতৰ কিছুমান দায়িত্ব আছিল। আৰু আনফালে মনোজ আৰু ৰেখাৰ নিচিনা মানুহো এই পৃথিৱীখনতে আছে, যিয়ে এগৰাকী নিঃসহায় অকলশৰীয়া বয়সস্থ মহিলাক তেওঁ বিচাৰি থকা মৰমৰ ঘৰখন আৰু অকণমান আদৰ আৰু সন্মান দি তেওঁৰ জীৱনৰ শেষৰ সময়ছোৱা জীপাল কৰি তুলিলে। প্ৰিয় দৰ্শক, আপুনি বাৰু কাহিনীটো শুনি কেনেকুৱা পালে? আৰু এই কাহিনীটোক লৈ আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।